हेलो गाइज की खबर आपनालोকৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইটো ভিডিঅ' হৈছে মাইসোৰ ট্ৰিপৰ পাৰ্ট 2 আজি এতিয়া আমি আহিছো মাইসোৰ ৰিজৰ্টলে মানে টিপতে যোনখন ৰিজৰ্ট বনাই আছে বুলি কৈছিলো যে সেইখনলে মানে আমাৰ প্লেনিং আছিল বেলেগত কিন্তু ইয়াত যেহেতু আজি টিউজডে আৰু আজি বিশ্বকৰ্মা পূজা গতিকে কিছুমান মানে আমি য'ত যাম বুলি ভাবিছিলো সেইবোৰ বন্ধ আছিলে সেইটো কাৰণে আমি ভাবিলো ইয়াতে যেহেতু সব আছে আৰু ইয়াত পূজাও পাতিছে আৰু গোটেইখিনি আমাৰ অসমৰে মানুহ ভাল লাগিব সেইটো কাৰণে ইয়ালৈ গুচি আহিলো আৰু ইয়াতে আমি এতিয়া পূজাৰ প্ৰসাদ খালো খাই খিচিৰি বনালে খিচিৰি টেষ্ট কৰিলো তাৰ পাছত এতিয়া আমি ভাত পানী খাম খাই অলপ সময় ইয়াতে ৰেষ্ট লৈ পেলাই আমি কেআৰএছ ডেমলৈ যাম মানে বৃন্দাবন গাৰ্ডেনলৈ যাম গতিকে আৰু এটা মানে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব কণ্টিনিউ কৰি থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলো কৰি দিব চাই দিয়ক এফালে এই নাচাই ইয়াতে ভাত বনালে মাছ আৰু খিচিৰি আৰু কিবা কিবি আচাৰ এনেকৈ ভাত পানী খাই অলপ সময় তাতে ৰেষ্ট কৰি পেলাই আমি আহিলোঁ বৃন্দাবন গাৰ্ডেনলৈ আহি পাওঁতে সন্ধিয়াই হৈ গ'ল আৰু আজি ইয়াতে ইমান গাড়ী এইখিনিতো বাছ ট্ৰেইলাৰ হয় গাইজ আমি আহি পালোঁ কেআৰএছ ডেমটো আৰু ইয়াতে এতিয়া বহুত ভিৰ হৈ আছে গতিকে আমি এতিয়া টিকেট কাটি আৰু ভিতৰলৈ যাম আৰু আমি গৈ পাওঁ মানে বেলি বহিছিলে আৰু চাওকচোন কি ধুনীয়া লাগিছে ন বেলি বহাৰ সেই সময়কণ তাৰপাছত আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু গৈ পাই পেলাই ইমানেই দীঘল লাইন মানে টিকেট কাটিবলৈ সেইকাৰণে মই ৰৈ নাথাকি পেলাই একেবাৰে আগত গৈছোঁ টিকেট কাটিবলৈ পাৰ পাৰ্চন 50 ৰুপিজকৈ লয় ইয়াতে তাৰপাছত টিকেট কাটি লাইনতে সোমাই পেলাই ভিৰৰ মাজতে গাৰ্ডেনৰ গেটৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু ইয়াতে মানে ডেইলি এনেকৈ মেলা হৈ থাকে ইয়াতে চব এভেইলেবল হয় মানে আমাৰ তাত যেনেকৈ মেলা হ'লে মীনা বজাৰৰ নিচিনা কিবা কিবি আহে ন সেই তেনেকৈ ইয়াতে ডেইলি থাকে তাৰপাছতে সেই ৱাটাৰ শ্ব'টো চাবলৈ এনেকৈ ব্ৰিজখন পাৰ হৈ যাব লাগে আৰু এইটোৱে হৈছে সেই নদী বান্ধটো এইটো হৈছে কাবেৰী নদীৰ নদী বান্ধ এটা বৃহৎ মানে ডাঙৰ বান্ধ হয় এইটো আৰু নদীখনো বহুত বিশাল গতিকে বান্ধটোতো মজবুত লাগিবই ন আৰু মানে সিহঁতে ইমানেই ধুনীয়াকৈ সংৰক্ষণ কৰিছে বস্তুটো সেইকাৰণে পৰ্যটকো বহুত হয় বিদেশী পৰ্যটকো বহুতেই বেছি ইয়াতে আৰু এই ব্ৰিজখন পাৰ হৈ আহি পেলাই যোনখন পাৰ্ক পোৱা যায় সেই পাৰ্কখনো বহুত ধুনীয়া আৰু মেইনটেনেঞ্চ বহুত বেছি ধুনীয়া যিহেতু আন্ধাৰ হৈ গ'ল সেইটো কাৰণে ইয়াতে ক্লিয়াৰলি ধৰিব পৰা নাই হ'লেও মই যিমানখিনি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিছোঁ তাৰপাছত আমি ৱাটাৰ শ্ব' চাবলৈ যাওঁতে ভাবিলোঁ কি ইয়াতে পপকৰ্ণ পাই আছিলে গতিকে পপকৰ্ণ লৈ যাওঁ পপকৰ্ণ খাই খাই ৱাটাৰ শ্ব' চাম ভাল লাগিব আৰু সেইকাৰণে সেয়া ডিপুৱে পপকৰ্ণ কিনি আছে তাত তাৰপাছত পপকৰ্ণ লৈ ভিৰৰ মাজে মাজে দেখিছেনে কিমান মানুহ মানে ভিৰৰ মাজে মাজে আহি পেলাই যেনে তেনে ওপৰত চিট 4টা পালোঁ আৰু পপকৰ্ণ খাই খাই হেল্ল' গাইজ ৱাটাৰ শ্ব' ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া শ্ব'টো হ'ব 10-15 মিনিটমান
তাৰপাছত চাই মেলি হোৱাৰ পাছত এনেই গাৰ্ডেনখন অকণমান ঘূৰিলোঁ। মানে ইয়াতে যোনফালেই নাচায় কিয় চবফালে ৱাটাৰ ফাউণ্টেনে দেখা পোৱা যাব আৰু বহুত ধুনীয়াকৈ ক্লিনকৈ ৰাখিছে গোটেই গাৰ্ডেনখন। আৰু এইখন পপুলাৰো হয়, বৃন্দাবন গাৰ্ডেন বুলি ক'লে মানে বহুত মানুহে আহিবলৈ বিচাৰে আৰু হয় যদি কৰ্ণাটকালৈ আহে এই বস্তু মানে মাইসোৰ পেলেচেই হওক বৃন্দাবন গাৰ্ডেনেই হওক এইখিনি নোচোৱাকৈ ঘূৰি নাযাব, কাৰণ যদি নোচোৱাকৈ ঘূৰি যায় সঁচাকৈ কিবা বহুত মিছ কৰা নিচিনা লাগিব। তাৰপাছত আমি তাতে ফটো চটো উঠিলোঁ, উঠি মেলি আকৌ ঘূৰি আহিলোঁ আৰু ঘূৰি আহোঁ। হাই পাই, ৱাটাৰ শ্ব' চাই কেনেকুৱা লাগিল কিবা ক'বা? Next day. হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে'। কালি আমি KRS ডেমৰ পৰা ঘূৰি আহি পাওঁতে প্ৰায় 9টা মানে 9টাই বাজিলে চাগে। তাৰপাছত আহি পাই আমি ভাত পানী বনাই খাই বৈ শুলোঁ। শুওঁতে দেৰিয়ে হ'ল, গতিকে আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। আৰু কালি ৰাতিও ভিডিঅ'বোৰ ইমান এটা প্ৰপাৰ নহ'লে, বিকজ মানে লাইটিংটো কম আছিলে আৰু তাতে লাইটিংটো কম থাকে আৰু মানে লাইটিং কম হ'লে ভিডিঅ'বোৰ ইমান ধৰিব পৰা নাযায়। হ'লেও মই যিমানখিনি সম্ভৱ সিমানখিনি কৰি দেখাইছোঁ। আৰু আজি আমি ৰাতিপুৱাই ঘৰলৈ যোৱাৰ কথা আছিলে, কিন্তু কালি ঘূৰি মেলি যিহে ভাগৰ লাগিলে সেইকাৰণে ৰাতিপুৱা উঠোতে অলপ দেৰি হ'ল। আৰু এতিয়া আমি ৰেডি হৈছোঁ ঘৰলৈ যাবলৈ। ভাত পানী বনালোঁ, খাই বৈ আমি ঘৰলৈ যাম। যিহেতু কাইলৈৰ পৰা মোৰ জইনিং আছে, মানে কাইলৈৰ পৰা মই আকৌ ডিউটিত জইন কৰিম, সেইকাৰণে আজি বেংগলৰলৈ ঘূৰি যাবই লাগিব। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, আকৌ একেবাৰে গৈ পেলাই বেংগলৰত লগ পাম। আৰু আজি কি হ'ল জানেনে, মানে মই লাইফত ফাৰ্ষ্ট টাইম নিজে টিকেট কাটি ষ্টেচনত প্লেটফৰ্ম বিচাৰি পেলাই মই কেতিয়াও তেনেকৈ ট্ৰেইনত উঠি পোৱা নাই, আৰু সেইকাৰণে ট্ৰেইন জাৰ্ণিবোৰ মোৰ অলপমান ৰিস্কি যেন লাগে। কিন্তু আজি মই অকলেই, মানে মাহঁতেতো নাজানে, পাহিয়েতো নাজানে ক'ত কি টিকেট কাটিব লাগে। মই এবাৰ আহিছিলোঁ আৰু অকলেই তেনেকৈ গৈ টিকেট কাটি প্লেটফৰ্ম বিচাৰি পেলাই ট্ৰেইনত উঠি আহি বেংগলোৰ পালোঁ, আৰু সঁচাকৈ ভাল লাগিলে মানে কিবা এটা। আৰু এয়া নেক্সট ডে'। মই ৰাতিপুৱাই শুই উঠি পেলাই আজি ফ্ৰেছ হৈ বহুত দিনৰ মূৰত ডিউটি যাবলৈ ওলাইছোঁ। এইফালে বেগটোত আছে টিফিনটো লাঞ্চৰ কাৰণে ৰেডি কৰি দিছে। হেল্ল' গাইজ, গুড আফটাৰনুন। মই এতিয়া আছোঁ ডিউটিত। কাউচখন দেখি গম পাইছোঁ চাগে ডিউটিত আছোঁ বুলি। এতিয়া মোৰ লাঞ্চ ব্ৰেক, 2 hours আমাৰ লাঞ্চ ব্ৰেক থাকে। তাৰপাছত আকৌ 4টা বজাৰ পৰা আকৌ কাম ষ্টাৰ্ট হ'ব। কেতিয়াবা দেখাম বাৰু আমি কেনেকৈ কি কাম কৰোঁ, মানে যদি পাৰোঁ ইয়াত তেনেকৈ ডিউটি কৰি থকা অৱস্থাত ভিডিঅ' কৰিবলৈ মানে কমফৰ্টেবল নহয়, আৰু ক্লায়েণ্টছবোৰো কমফৰ্টেবল নহ'ব পাৰে। সেইকাৰণে মানে আজিলৈকে মই ট্ৰাই কৰা নাই দেখাবলৈ। তো আজি এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ, কাৰণ কৈ থাকিলে দীঘল হৈ গৈ থাকিব। আৰু এনিৱেজ মোৰ ৰেগুলাৰ লাইফ ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু সেয়াই আৰু মোৰ লগত কানেক্টেড হৈ থাকিব। অ'কে, আজিলৈ আহিছোঁ।